নাম মূল হনি মহারাধিপতি সকলো জীৱই শুনিলে হৰিৰ নাম হৰা হৰি হয় কম্পমান মোৰ কুপদৃষ্টি পৰিলে নাপায় নিষ্কৃতি কোনো কত হত পৰাক্ৰমীয়ে ভূপতিয়ে হৰিৰ কুপদৃষ্টি পৰি সহিব লগা হয় কথানো যাতনা মহাধর্মী সেবাকেতু কেবল মূল উপদৃষ্টি করিয়ে অভিতপ্ত হব লগা হল পার্বতীর পৰা হনিৰ কৰ্তব্য ইতিহাসৰ ৰূপালী পাতত লিপিবদ্ধ হব সোণালী আখৰে সকলোৱে দেৱতা পূজা কৰে দৰ্শনৰ হেতু কিন্তু মোক পূজা কৰে দৰ্শনৰ হেতু কাৰণ জগতৰ ত্ৰাসৰ সৃষ্টিকাৰী নাম মোৰ হনি